নমস্কাৰ। বহু অপেক্ষাৰ অন্তত এটাৰ পিছত আন এটা শুভ সংবাদ কঢ়িয়াই আনিছে অসম পশ্চিমবংগ ৰাজ্যৰ একাংশ এলেকাত বসবাস কৰি থকা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ। অৰ্থাৎ অহা 24 ডিচেম্বৰত মুক্তি লাভ কৰিব মনে মনে তোৰ প্ৰেমতে নামৰ এক কোচ ৰাজবংশী গীত। প্ৰাপ্ত তথ্যমতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ RK চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত গীতটিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া আৰু কোচ জিতুল নাৰায়ণদেৱে। কণ্ঠ দিছে জনপ্ৰিয় কণ্ঠশিল্পী সমৰ কাশ্যপ আৰু ৰিংকি দাসে। কোৰিঅ'গ্ৰাফী কৰিছে চিকন্দৰ আৰু DOP কৰিছে বিলাসীপাৰাৰ RK চিনে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী ৰহিমুল খানে। উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে এইবাৰেই মনে মনে তোৰ প্ৰেমতে গীতটিৰ জৰিয়তে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াই পদাৰ্পণ কৰিছে কোচ ৰাজবংশী গীতৰ জগতত। মনে মনে তোৰ প্ৰেমতে হৈছে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ প্ৰথমটো কোচ ৰাজবংশী গীত আৰু অভিনয়। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস। নমস্কাৰ, মই বৰ্ষাৰাণী বিষয়া। বৰ সুন্দৰ কোচ ৰাজবংশী গীত মই অভিনয় কৰিলোঁ আৰু এই গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী সমৰ কাশ্যপে আৰু লগতে আছে ৰিংকি, জনপ্ৰিয় কণ্ঠশিল্পী। বৰ সুন্দৰ গাইছে দুয়ো এই গীতটি আৰু গীতটো বৰ মেলোডিয়াছ ৰোমেণ্টিক এটা গান। মোৰ লগত অভিনয় কৰিছে জিতুল, উদীয়মান অভিনেতা, আৰু লগতে কোৰিঅ'গ্ৰাফী কৰিছে আপোনালোক সকলোৰে পৰিচিত চিকন্দৰ পাছৱান। RK প্ৰডাকশ্যনৰ পৰা এই গীতটো অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, চাবলৈ পাব। মনে 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 তোর প্রেমতে গেলুম পড়িয়া কাকু না জানে।